নমস্কাৰ ৰাইজ। আজি দুধনৈ দি জাকৈ ধাবাত আমি আহি এটা ভাল লগা দৃশ্য দেখা পালোঁ আৰু দৃশ্যটো মই আপোনালোকক অকণমান দেখাবলৈ বিচাৰিম। দৃশ্যটো হৈছে যে আজি জুবিনদাৰ বাবে ইয়াতে চাকি বন্তি জ্বলাই পেলাই যি চাকি বন্তি জ্বলাই আৰু জুবিনদাৰ ফটো এখন লগাই পেলাই জুবিনদাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু সমূহ অসমবাসী ৰাইজেও জুবিনদাক বহুত ভাল পায়, জুবিনদাৰ বাবে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু আমি জুবিনদাৰ বাবে সকলো অসমবাসীয়ে মিলি পেলাই জুবিনদাৰ কাৰণে আমি ন্যায় বিচাৰিম আৰু জুবিনদাক আমি ন্যায় দিম আৰু ন্যায় দিম বুলি আমি শপত খাইছোঁ। যেতিয়ালৈকে আমাৰ জুবিনদাই ন্যায় নাপাব তেতিয়ালৈকে আমি সুখেৰে নাথাকোঁ, কাৰণ এইখন জুবিনৰ জাগা হয়, এইখন জুবিনৰ ষ্টেট হয়, এইখন জুবিনৰ ৰাজ্য হয়। অসমখন জুবিনদাৰ আৰু আমাৰ সকলো অসমবাসীৰ কাৰণে অসমখন আমাৰ সকলো অসমবাসীৰে হয় আৰু জুবিনদা আপোনাক আমি বহুত ভাল পাওঁ। সকলো অসমবাসী, সকলো ভাৰতবাসী, সকলো পৃথিৱীৰ মানুহে আপোনাক ভাল পায়, আপোনাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আপুনি এইখন দুনিয়াৰ পৰা এৰি গুচি যোৱাৰ কাৰণে এইখন দুনিয়াৰ, এইখন অসমৰ, এইখন ৰাজ্যৰ, এইখন দেশৰ সকলো মানুহে আজি চকু পানী টোপাইছে আৰু আপোনাৰ বাবে সকলো মানুহে চকুৰ পানী নিগৰি মাটিত পৰিছে আৰু জুবিনদা আপোনাক আমি ন্যায় দিম, আপুনি য'তে থাকক ভালে থাকক। আৰু আজি দি জাকৈ ধাবাত আমি আহি এইটো দৃশ্য দেখা পালোঁ, দৃশ্যটো দেখি খুব ভাল লাগিল আৰু খুব ভাল দৃষ্টি এটা, খুব ভাল দৃশ্য এটা। ইয়াতে আজি চাকি বন্তি জ্বলাই যি জুবিনদাৰ এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমাৰ মৰমৰ জুবিনদালৈ। জয় জুবিনদা, জয় আই অসম।